হেল্ল' বন্ধু বান্ধৱীসকল, গুড ইভিনিং। চাহ খালেনে আপোনালোকে? ময়ো এতিয়া কিচন আহিছোঁহে চাহৰ লগত কিবা এটি বনাই খাওঁ বুলি। অকলে চাহকাপনো কিনো খাম, চাহৰ লগত খাবৰ কাৰণে কিবা এটিতো জুতি লাগিব। গতিকে জুতি বিচাৰি আহিলোঁ আৰু কিচনলৈ। তো জুতি বিচাৰি থাকোঁতে মই দেখিলোঁ এইটো চাওমিনৰ পকেট এটা আগতে অনাই আছিলে। তো গতিকে এইটোকে চাওমিন বনাম বুলি ভাবিছোঁ মানে। তো চাওমিনটো আপোনালোকে কেনেকৈ বনায় সেইটো কমেণ্টত জনাবচোন। আৰু মইনো কেনেদৰে বনাওঁ আৰু মোৰ ল'ৰা ছোৱালীকেইটাক মই কেনেকৈনো বনাই খুৱাওঁ সেইটোকে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। অ'কে, এতিয়া মই চাওমিনখিনি প্ৰথমতে বইল কৰি লওঁ। আৰু চাওমিনখিনি বইল কৰোঁতেই মই ইয়াত অকণমান তেল দি দিছোঁ আৰু ইয়াত নিমখ দি দিওঁ। তেতিয়াহে নিমখটো চাওমিনত সোমাই যাব। মই ইয়াত পানী আৰু অলপ দি দিওঁ। এইফালে চাওমিনখিনি হৈ গ'ল বইল। মই এতিয়া এইখিনি ভালদৰে পানীখিনি কাঢ়ি লওঁ। এইখিনি মই পানী কাঢ়ি ল'লোঁ। এতিয়া চাওমিনখিনি ইয়াত মই অকণমান তেল লগাই দিম যাতে লাগি নধৰে। এইফালে মই তেল দি দিওঁ অলপ। এতিয়া ভালদৰে এইখিনি মিক্স কৰি লওঁ। এইফালে হৈ গ'ল। এই গুটিখিনিতে মই ধুনীয়াকৈ তেল লগাই দিলোঁ। এতিয়া এইফালে মই এতিয়া এই চব্জিখিনি চাওমিন বনাবৰ বাবে চফা কৰি লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ মিহি মিহি কাটি লওঁ। এইখিনি চব্জিখিনি এতিয়া কাটি ল'লোঁ মিহি মিহিকৈ। মই চাওমিনত চব্জি অকণমান বেছি দিছোঁ, যেনিবা এই কবি চব্জি আৰু গাজৰ অকণমান। চব্জি অকণমান বেছি দিলেহে ভাল লাগে। এইফালে মই কেৰাহী এখন পাতি দিলোঁ। কেৰাহীখন গৰম হৈ গ'ল। মই এতিয়া ইয়াত তেল দি দিওঁ। তেল গৰম হৈ গ'ল। মই এতিয়া দি দিওঁ পিঁয়াজ, আদা আৰু এইফালে ৰচুন, নহৰু। এতিয়া ভালদৰে এইখিনি মিক্স কৰি লওঁ মই। এইখিনি হৈ গ'ল। এতিয়া মই ইয়াত গাজৰ দি দিওঁ। গাজৰখিনি অকণমান সিজাৰ পিছতে মই কবি দি দিম। এতিয়া মই ইয়াত দি দিওঁ কবি আৰু লগতে এই জলকীয়াকেইটা। কবিখিনি বেছিকৈ সিজাব নালাগে, আধা কেঁচা হৈ থাকিব লাগিব, তেতিয়াহে ভাল লাগে। ইয়াত মই অকণমান নিমখ দি দিম এতিয়া। এতিয়া মই ইয়াত চাওমিনখিনি দি দিম। এইফালে কৰিবলৈ সুবিধা হয়। সেয়া মই তেল দি দিছিলোঁ যে, সেয়া দেখিছেনে ইমান ধুনীয়া হৈ গ'ল। চয়া চচ, এইফালে চিলি চচ আৰু অকণমান টমেটো চচ আৰু অকণমান জালুক পাউডাৰ। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ। কেনেকুৱা লাগিছে বাৰু বন্ধু বান্ধৱীসকল জনাব দেই। আৰু আপোনালোকে কেনেধৰণে বনায় কমেণ্টত জনাব। চাওমিন সন্ধিয়া টাইমত এনেকৈ খাবলৈ ভাল লাগে নহয় জানো? আৰু চাওমিন, পকৰি এইবিলাক বস্তু এয়া কেনে লাগিছে বাৰু বন্ধু বান্ধৱীসকল জনাব দেই। অ'কে, এইফালে চাওকচোন বাৰু বন্ধু বান্ধৱীসকল, চাওমিনখিনি কেনেকুৱা লাগিছে বাৰু কমেণ্টত জনাব দেই। কেনেকুৱানো লাগিছে চাওমিন।